ঐ বা আজি বিহু প্ৰগ্ৰাম হৈছে নহয়, ফাংচন। আমি চাবলৈ যাওঁ ব'ল, মাক কওঁগৈ। তই কবি দে, মই ক'লে গালি পাৰিব। যাওঁ ব'ল। মই ক'ব নোৱাৰোঁ দেই, তই নিজে কবি। মই ক'লে গালি পাৰে। কালি দেখা নাই মোক টেঙা খোৱাৰ কাৰণে কেনেকৈ কৈছে, আৰু আজি মই ক'লে আৰু গালি পাৰিব। মা আহিছেই হ'বা, সেয়া হাঁচি মই শুনিছোঁ। যাওঁ ব'ল, তই কবি খালি, মই নকওঁ কিন্তু। পিটুকে ক'বলৈ কম ৰ, মই নকওঁ। মই ক'লে মোকো গালি পাৰিব। মই পিটুহঁতৰ ঘৰৰ পৰা আহোঁ, তাক লৈ আহোঁ, সি ক'বহি মাক। পিটু, কি কৰিছ? ওলাই আহচোন, কথা এটা আছে। মই বাহিৰতে ৰৈ আছোঁ, সোনকালে আহ। তইহে মই আকৌ বেলেগ কোনোবা বুলি ভাবিছিলোঁ। ঘৰৰ পৰা আহিছে নেকি ইমান ৰাতিপুৱাই? মই আকৌ ভিতৰত এনেই বহি আছিলোঁ। আজি বৰতলীত বিহু ফাংচন আছে নহয়, বিহু প্ৰগ্ৰাম। তই গম নাপাৱ নেকি? তালৈ যাবি নে তই? মই মানে কি হ'ল, ময়ো মাক ক'ব নোৱাৰোঁ, বায়েও ক'ব নোৱাৰে। তই মাক কবিচোন, তই ক'লে তোক গালি নাপায়। আমি ক'লে গালি পাৰিব যে, সেইকাৰণে তই বলচোন মোৰ লগত মাক কবিগৈ, নহ'লে যাবলৈ নাপাম আজি। নকওঁ দেই, তই নিজে কবি। মোক তোৰ মায়ে গালি পাৰিব আকৌ। তোৰ মায়ে ইমান গালি পাৰে, মোৰ ভয় লাগে। আমাৰ মাকো মই কোৱা নাই ভয়তে, আকৌ তহঁতৰ মাক কেনেকৈ কওঁগৈ, তই নিজে কচোন। মোক সেইদিনা খুৰীয়ে যিহে গালি পাৰিলে, মই ভয় লাগে দেই, তই নিজে কবি। মোৰ ভয় লাগে আকৌ, মোক যদি গালি পাৰে আকৌ মোকো ঘৰত তহঁতৰ মায়ে লগাই দিলে, মোকো ঘৰত মায়ে মাৰিব। মোৰ বেছিহে দিগদাৰ হ'বগৈ। মই নকওঁ, তই কবি। তই তেনেকৈ ক'লে নহ'ব নহয় এতিয়া। সেইদিনাখন তহঁতৰ মাক মই কৈছিলোঁ নাই, তই বিয়া খাবলৈ যাবলৈ মন গৈছিলে যে, মই ক'বলগীয়া হৈছিলে তোক, তহঁতৰ মাক। মই সেইদিনাখন কিমান গালি খালোঁ, হ'লেওতো মই ক'লোঁ ন, তই আজি বিহু প্ৰগ্ৰাম চাবলৈ মোক আমাৰ মাক ক'ব লাগিব। কাৰণ কালি কি হ'ল, মানে কালি আমি কুকুৰা খেদিছিলোঁ, সেইকাৰণে গালি পাৰিলে। সেইকাৰণে আমি আজি নকওঁ, তই এতিয়া ক'ব পাৰিবি, ব'ল যাওঁ। তই ক'বই লাগিব। ঠিক আছে বাৰু দে, ক'ম তেনেহ'লে। এতিয়া ব'ল সোনকালে গৈ পেলাই কৈ আহোঁ। বিহু আৰম্ভই হ'ব হ'ল চাগে। যাব দিলেতো ভালেই হ'ব, নহ'লে বৰ বেয়া লাগিব মনটো। ব'ল যাওঁ। খুৰী কি কৰিছে? ভালে আছেনে? মই আপোনাৰ ওচৰলৈকে আহিলোঁ কথা এটা ক'বলৈ। পিটু দেখোন, ক'ৰ পৰা আহিলা? আপোনাকে কথা এটা ক'বৰ কাৰণে আহিলোঁ। মানে তই মই আৰু আমি বিহু চাবলৈ যাম বুলি ভাবিছোঁ। তাকে আপোনাক ক'বলৈ আহিলোঁ, একেলগে যাওঁ বোলো, যাম বুলি ভাবিছোঁ। আপুনিও যায় যদি ওলাব, নহ'লে তই মই আমি বাহঁতে একেলগে গোটেই তিনিটা চাবলৈ যাম বুলি ভাবিছোঁ বিহু। কথাটো সেইটো, ৰাতিপুৱাৰ পৰা সেইকাৰণে দুটাই মোক তেলিয়াই আছে। মই ভাবিছোঁ তাকে কথাটো কি, এতিয়া আৰু এইবোৰ প্ৰগ্ৰাম চগ্ৰাম চোৱা এইবোৰ কথা নহয় দেই। ৰাতি বিয়লি এইবোৰ সৰু ল'ৰা ছোৱালী কিহৰ প্ৰগ্ৰাম চাবলৈ যায়? আমি ডাঙৰ মানুহে যাবলৈ মন যোৱা নাই। এইবোৰ এনেই কাজিয়া পেচাল হয়, এইবোৰ খেলি মেলি হয়, আৰু ৰাতি বিয়লি এইবোৰ ভাল কথা নহয় এইবোৰ ঘূৰি ফুৰা। বিহুচোন ওচৰতে, সেইবোৰ ইমান গাঁৱৰ সেইবোৰ বিহু হৈয়ে গ'ল, সেইবোৰ চালাই আকৌ এইবোৰ প্ৰগ্ৰেম নাচালেও হ'ব। এইবোৰ কিহৰ কাৰণে চাবলৈ যাব লাগে? এইবোৰ বদমাছ, এইবোৰ ডেকা ল'ৰাবোৰহে যায় এইবোৰ বিহু চাবলৈ। তুমি এইবোৰ ক'বলৈ আহিছা বুলি মায়ে গম পায় নাই? মই মাক লগাই কিনে দুচাটমান তোমাকো দিয়াম ৰ'বা। আৰু তুমি এহেঁতি ক'লেগৈ বুলিয়ে তুমি কেলৈ ক'বলৈ আহিব লাগে? এইবোৰ কথা ভাল কথা নহয়। ইটোৱে সিটো মাকক, সিটোৱে ইটো মাকক কথা কোৱা, সেইবোৰ ৰ'বা, আমি দুইজনী মিলি তোমালোকক ঠিকছে এসেকা দিব লাগিব। চাওঁ আমাৰ এহেঁতিকেইটা ক'ত লুকাই শুনি আছে এহেঁতি কথা। চাওঁ এহেঁতক, চাওঁ ওলাই এফালে। আমাৰ মাক নক'ব দেই খুৰী, মই নাই কোৱা নহয়। তই মই কোৱা কাৰণে মই কৈছিলোঁ, মই যাওঁ। মাক নক'ব খালি, মই যাওঁ দেই, যাওঁ।